নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আজিৰ এইটো ভিডিঅ'ৰ জৰিয়তে মই জনাম ৰেঙনি চেনেলৰ জনপ্ৰিয় ধাৰাবাহিক ৰাধাৰ সকলো চৰিত্ৰই কোনে কিমান টকাকৈ পায়। আপুনি আচৰিত হৈ পৰিব ৰাধা ধাৰাবাহিকৰ অভিনেতা অভিনেত্ৰীসকলৰ দৈনিক কিমান টকা পায় সেই কথা জানিলে। অৱশ্যে সকলো অভিনেতা অভিনেত্ৰীৰ উপাৰ্জন বেলেগ বেলেগ। ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগত এটা ৰিকুৱেষ্ট, যদিহে আপুনি মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থৈ দিয়ক। তেন্তে বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ধাৰাবাহিকখনত গৌৰীৰ ককায়েকৰ চৰিত্ৰত অভিনয় কৰা অভিনেতাজনৰ নাম হৈছে মণ্টু শইকীয়া। মণ্টু শইকীয়াই পাৰ এপিছডত ৫,০০০ পৰা ১০,০০০ টকা চাৰ্জ কৰে। ঋষিৰ বৌৱেক অৰ্থাৎ কাবেৰীয়ে পাৰ এপিছডত ১২,০০০ পৰা ১৫,০০০ টকা চাৰ্জ কৰে। ৰাধা ধাৰাবাহিকখনৰ গৌৰীৰ প্ৰকৃত নাম হ'ল সাগৰিকা বৰ্মন। গৌৰীৰ পাৰ এপিছডত ১৫,০০০ পৰা ২০,০০০ টকা চাৰ্জ কৰে। ৰাধা ধাৰাবাহিকত ডক্তৰৰ চৰিত্ৰত অভিনয় কৰা অভিনেতাজনৰ নাম হ'ল হীৰক কৌশিক বৰুৱা। তেখেতৰ পাৰ এপিছড চাৰ্জ ৫,০০০ পৰা ৭,০০০ টকা। ইয়াৰ পিছত মুখ্য চৰিত্ৰ ৰাধাৰ প্ৰকৃত নাম হ'ল গায়ত্ৰী বৰা। ৰাধা পাৰ এপিছডত ২০,০০০ পৰা ২৫,০০০ টকা পৰ্যন্ত চাৰ্জ কৰে। ধাৰাবাহিকখনৰ মুখ্য চৰিত্ৰ ঋষিৰ প্ৰকৃত নাম হ'ল পাৰ্থ দত্ত। ঋষিয়ে পাৰ এপিছডত ২০,০০০ পৰা ২৫,০০০ টকা পৰ্যন্ত চাৰ্জ কৰে। আজিৰ ভিডিঅ'টো আছিল ইমানেই। ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থৈ দিব।